নমস্কাৰ আজি আমি কথা পাতিম কিছুমান এনেকুৱা বস্তুৰ বিষয়ে যিবিলাক বস্তু পৃথিৱীত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল আৰু সেই আৰম্ভণি পৃথিৱীত এটা নতুন যুগৰ সৃষ্টি কৰিছিল গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্টটো হৈছে পৃথিৱীৰ প্ৰথমটো কেমেৰা এইটো হৈছে পৃথিৱীৰ প্ৰথমটো টেলিভিছন হয় ঠিক এনেকুৱাই আছিল পৃথিৱীৰ প্ৰথম আৱিষ্কাৰ কৰা প্ৰথম সৃষ্টি কৰা টেলিভিছনটো এইখন হৈছে পৃথিৱীৰ প্ৰথমখন কাৰ হয় কিছু বেলেগ নহয় জানো এইটো হৈছে পৃথিৱীৰ প্ৰথমটো কাৰ এক্সিডেণ্ট চাওকচোন কেনে ধৰণৰ আছিল এইখন হৈছে পৃথিৱীৰ প্ৰথমখন হেলিকপ্টাৰ এইখন হৈছে পৃথিৱীৰ প্ৰথমখন ফটো যিখন ফটো যদিও আপোনাৰ আৰু মোৰ বাবে অস্পষ্ট তথাপি কোৱা হয় যে এই ফটোখন এখন খিৰিকীৰ ফালৰ পৰা লোৱা হৈছে ৰেডিঅ' বৰ্তমান সময়ত যদিও ই লুপ্ত অৱস্থাত তথাপি এটো হৈছে পৃথিৱীৰ প্ৰথমটো ৰেডিঅ' ট্ৰেইন আমি সকলোৱে ট্ৰেইনত অহা যোৱা কৰোঁ নহয় জানো আৰু এইখনে হৈছে পৃথিৱীৰ প্ৰথমখন ট্ৰেইন আপোনালোকৰ বাৰু কিমানে ফুটবল খেলি ভাল পায় মই কিন্তু ফুটবল চাই ভাল পাওঁ গতিকে এটো হৈছে পৃথিৱীৰ প্ৰথমটো ফুটবল যাক অফিচিয়েলি ঘোষণা কৰা হৈছে কম্পিউটাৰ অবিহনে বৰ্তমান আমাৰ জীৱনই নচলে এটো হৈছে পৃথিৱীৰ প্ৰথমটো কম্পিউটাৰ ৰবটৰ কথা আমি সকলোৱে শুনিছোঁ আৰু এটো হৈছে পৃথিৱীৰ প্ৰথমটো ৰবট এইগৰাকী হৈছে পৃথিৱীৰ প্ৰথমগৰাকী মিছ ৱৰ্ল্ড বিশ্বযুদ্ধৰ কথা আমি সকলোৱে শুনিছোঁ পৃথিৱীৰ প্ৰথমখন বিশ্বযুদ্ধ হৈছিল 1914 আৰু শেষ হৈছিল 1918 এইখন হৈছে পৃথিৱীৰ প্ৰথমখন গীটাৰ এইটো হৈছে পৃথিৱীৰ প্ৰথমটো মোবাইল আৰু আমি সকলোৱে জানো যে বৰ্তমান সময়ত এই মোবাইলৰ অবিহনে আমাৰ জীৱনেই নচলে পৃথিৱীৰ প্ৰথমটো ৱেবছাইট হৈছে www আপোনালোকে বাৰু জানেনে প্ৰথম ইউটিউব ভিডিঅ' কোনটো আছিল এইটো হৈছে পৃথিৱীৰ প্ৰথমটো ইউটিউব ভিডিঅ' গতিকে আজি ভিডিঅ'টো কেনে লাগিলে আপোনালোকে কমেণ্টত মেনশ্যন কৰিব নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ